নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতি দত্তই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটোৰ নাম হৈছে ডিম আলুৰ দম। চাওক, মই প্ৰথমতে সৰু আলু 5টা, ডিম 4টা, পিঁয়াজ 2টা, নহৰু লৈ লৈছোঁ। আৰু চাওক, মই ভালদৰে মই আলুখিনি বাকলিখিনি গুচাই লৈছোঁ। চাওক, তেনে সহজতে বনাব পাৰি, একো মছলা পাতি নোহোৱাকৈ আপোনালোকে ভালদৰে চিম্পুলভাৱে বনাই খাব পাৰে। তথাপিতো মই ইয়াত অলপ মছলা মিক্স কৰিম আৰু চাওকচোন আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে কেনেকুৱা পালে জনাবচোন। মই পিঁয়াজখিনি এনেদৰে ভালদৰে বাকলি গুচাই লৈছোঁ, নহৰুখিনিও এনেদৰে গুচাই লৈছোঁ। তাৰপিছতে মই চাওক, ডিমখিনি সৰু চচপেন এটাতে বইল কৰি লৈছোঁ। কামখিনি হোৱাৰ আগতে ডিমখিনি বইল কৰি লৈছোঁ। কামো হৈ থাকিব, ডিমো বইল হৈ থাকিব। চাই লওক। তাৰপিছতে মই কাটি থৈ দিয়া পিঁয়াজ আৰু নহৰুখিনি এনেকেদৰে মই ভালদৰে ধুই লৈছোঁ। চাওক, চাই লওক। তাৰপিছতে মই পিঁয়াজ অলপ কাটি লৈ পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈ লৈছোঁ। চাই লওক। তাৰপিছতে মই মোৰ পিঁয়াজখিনি পিচা হৈয়ে গৈছে। মই সৰু ডিছ এখনতে চাওক, এইখিনি হ'ল পিঁয়াজ কাটি থৈ দিয়া, হ'ল নহৰু, ডালচেনি, ইলাচি, লং এইখিনি আছে। আৰু শুকান জলকীয়া মই 4টা লৈ লৈছোঁ। আৰু হৈছে মিট মছলা, আৰু হৈছে জলকীয়া গুড়ি, আৰু হৈছে ধনিয়া গুড়ি। মই বিশেষভাৱে মছলা মিক্স নকৰোঁ, যিহেতু চিম্পুলকৈ বনাম। আপোনালোকে মিক্স কৰোঁ বুলি ক'লে কৰিব পাৰে, তথাপিতো মই ইমানটো মিক্স নকৰোঁ। চাওক, মই সিজাই থৈ দিয়া আলুখিনি মই উঠাই লৈ লৈছোঁ। তাৰপিছত ডিমখিনি বাকলি গুচাই এনেদৰে মই কাটি লৈছোঁ, যাতে ইয়াত নিমখখিনি ভালদৰে সোমাই ভাজ খাই লৈ। মই আৰু আলুখিনি অলপ পিটিকি লৈছোঁ, সম্পূৰ্ণকৈ পিটিকা নাই, অলপকৈ মই হেঁচা মাৰি পেলাই পিটিকি লৈছোঁ। চাই লওক। আৰু এনেদৰে মোৰ কাম হৈ গ'ল। তাৰপিছতে মই কেৰাহীখন গৰম কৰি লৈছোঁ। তাৰপিছত অলপ তেল দিছোঁ। চাই লওক। তাৰপিছতে ইয়াতে মই নিমখ অকণমান, হালধি অকণমানখিনি, ডিমখিনি ভালদৰে মিলাই লৈ লৈছোঁ। চাওক, মোৰ তেল গৰম হ'লেই মই এটা এটাকৈ ডিমখিনি গোটেইকেইটা দি লৈছোঁ ভালদৰে। মোৰ ডিমখিনি হৈয়ে গ'ল। মই এটা এটাকৈ কাঢ়ি লৈছোঁ ভালদৰে। চাওক, মোৰ ভালদৰে ভাজ খাই গৈছে। চাই লওক, মই কাঢ়ি ল'লোঁ। বিশেষভাৱে মই তেল ব্যৱহাৰ নকৰোঁ। মই ভজা ডিমখিনি তেল যিমানখিনি আছিলে তাতে মই পিঁয়াজখিনি দি লৈছোঁ, কাটি থৈ দিয়া। চাই লওক, তেল বেছি ব্যৱহাৰ নকৰোঁ। মই নহৰুখিনি দি লৈছোঁ। চাই লওক। তাৰপিছতে মই শুকান জলকীয়া গোটা গোটাকৈ দি লৈছোঁ, যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, সেইবাবে মই ইমানকৈ জলকীয়া নিদিওঁ। মই পিচা পিঁয়াজখিনি ইয়াতে দি লৈছোঁ। চাওক, ভালদৰে এনেদৰে মই মিলাই লৈ লৈছোঁ। মছলাখিনি মই দি লৈছোঁ। এনেদৰে মছলাখিনি গোটেইখিনি দি লৈছোঁ মই। চব ভালদৰে মোৰ মছলা, পিঁয়াজ, নহৰু চবখিনি ভজা হৈয়ে গৈছে, ৰঙা হৈ গৈছে। তাৰপিছতে মই আলুখিনি দি ভালদৰে মই লৰাই লৈছোঁ। চাই লওক। মই ইয়াত জোখৰ পৰিমাণে অকণমান পানী দি লৈছোঁ। চাওক, যিহেতু আমাৰ ঘৰত মানুহ বেছি নাই, সেইবাবে মই অকণমানকৈ পানী দিছোঁ। আপোনালোকে আৰু ইয়াত মিক্স কৰোঁ বুলি ক'লে অলপ দিব পাৰে, কিন্তু মিক্স কৰিলে অলপ টেষ্টটো সলনি হৈ যায়, সেইবাবে মই জোখৰ পৰিমাণে দিছোঁ। তাৰপিছত মোৰ চব তৰকাৰীখিনি অলৰেডি হৈয়ে গৈছে, উতলি খালে। তাৰপিছতে মই ডিমখিনি ইয়াত মই দি লৈছোঁ। চাই লওক। ডিমখিনি দিয়াৰ পিছত মই অলপ এনেদৰে ভালদৰে লৰাই লৈ পেলাই এটা বাতিত মই কাঢ়ি ল'বলৈ বিচাৰিছোঁ। চাওক, মই ডিমখিনি ইয়াত কাঢ়ি লৈ লৈছোঁ। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন, আৰু এনেদৰে বনাই খাবচোন, বহুত টেষ্ট হয়। চাই লওক, মই কাঢ়ি লৈছোঁ। তাৰপাছত মই ওপৰতে গোন্ধৰ বাবে অলপ ধনিয়া পাতা মিহলাই দিছোঁ। চাই লওক, কেনেকুৱা পালে ৰেচিপিটো জনাই মোক কমেণ্ট বক্সত জনাব। আজিলৈ আহিছোঁ, নমস্কাৰ।